গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি তোমালোকৰ লগত ক্ৰিয়াৰ কাল নামৰ 4 নম্বৰ পাঠটি আলোচনা কৰিম। ক্ৰিয়াকাল এটি ব্যাকৰণৰ পাঠ। সাধাৰণতে আমি ক'বলৈ গ'লে ক্ৰিয়া হৈছে কাম আৰু কাল হৈছে সময়। এতিয়া মূল পাঠত দিয়া আছে, যি সময়ত ক্ৰিয়া সমাধা হয় তাকে ক্ৰিয়াৰ কাল বোলে। অৰ্থাৎ যিখিনি সময়ত কোনো কামৰ সমাপন ঘটোৱা হয় বা অন্ত পেলোৱা হয়, সেই কামক আৰু সময়ক একেলগে ক্ৰিয়াৰ কাল বুলি কোৱা হয়। ক্ৰিয়াৰ কাৰ্যৰ লক্ষণ অনুসৰি ক্ৰিয়াক 3টা ভাগত ভাগ কৰা হৈছে। অৰ্থাৎ কাৰ্যৰ লক্ষণ মানে কোনখিনি সময়ত ক্ৰিয়া কাম কৰা হয় তাক বুজাবলৈ 3টা ভাগত ভাগ কৰিছে। সেই ভাগকেইটা হৈছে বৰ্তমান কাল, অতীত আৰু ভূতকাল আৰু ভৱিষ্যৎকাল। বৰ্তমান কাল, অতীত কাল বা ভূতকাল আৰু ভৱিষ্যৎকালৰ বিষয়ে আমি আগৰ শ্ৰেণীসমূহত পৰিচয় হৈ আহিছোঁ। ইয়াত বৰ্তমান কালৰ ক্ৰিয়া হিচাপে কেইটামান শব্দ উল্লেখ কৰা হৈছে। এই শব্দকেইটা হৈছে কৰা, আগবাঢ়া, পঢ়া, খেলা। অৰ্থাৎ নৃত্যত আমি যিবোৰ কাম কৰি থাকোঁ তাক বুজাবলৈ এই শব্দকেইটা দিয়া হৈছে। কৰা, তুমি এই কামটো এতিয়াই কৰা। ইয়াত কৰা শব্দটোৱে কোনো লোকে কামটো কৰি থকাকে বুজাইছে। দ্বিতীয়টো দিছে যে আগবাঢ়া, তুমি সোনকালে আগবাঢ়া। পঢ়া, তুমি পাঠটো পঢ়া। খেলা, তুমি এতিয়া খেলা। অৰ্থাৎ কামখিনি কৰি থকাকে বুজাইছে। অতীতকালৰ ক্ৰিয়া, অতীতকালৰ ক্ৰিয়া বুজাবলৈও ঠিক তেনেধৰণৰে কেইটামান শব্দ ইয়াত উল্লেখ কৰিছে। শব্দকেইটা হৈছে গ'ল, হ'ল, খালে, পঢ়িলে। অতীতকাল বুলি ক'লেই আমি আগতে কৰি অহা কামক বুজোঁ। অৰ্থাৎ 5 মিনিটৰ আগত কৰা কামকো অতীত বুলিয়েই কোৱা হ'ব। তেওঁ গ'ল, তাৰমানে তেওঁ গ'লগৈ। সেই কামটো হৈ গ'ল, হৈ যোৱাৰ কাৰণে অতীত হৈছে। মোৰ ভাত খোৱা হ'ল, তেওঁ ভাত খালে, সি পঢ়িলে। এনেধৰণৰ শব্দবিলাক যেতিয়া কোনো এক বাক্যত সংলগ্ন হ'ব তেতিয়া আমি জানিম যে সেই বাক্যশাৰী অতীতকালৰ। তাৰ পিছতে ভৱিষ্যৎকালৰ ক্ৰিয়া। ভৱিষ্যৎকাল, আগলৈ আমি কি কৰিম তাক বুজাবলৈ। ভৱিষ্যৎকালৰ ক্ৰিয়া বুজাবলৈ ঠিক তেনেধৰণে আমাক কেইটামান শব্দ ইয়াত উল্লেখ কৰিছে। শব্দকেইটা হৈছে ক'বা, দিবা, নক'বা, গঢ়িবা, ফুৰিবা। এতিয়া যদি আমি কিবা এটা কৰি আছিলোঁ, আগলৈ নকৰিবলৈ ক'ব বা কিবা এটা দি আছোঁ যদি নিদিবলৈ ক'ব। ঠিক তেনেধৰণৰ বাক্যবিলাক। ক'বা, তুমি ভাল কথা ক'বা। যদি এই মুহূৰ্তত বেয়াকৈ কিবা কৈ আছা, ভৱিষ্যতলৈ ভালকৈ ক'বা। সেই কথাষাৰক উল্লেখ কৰিব। দিবা, তুমি মোক কেতিয়াবা তোমাৰ কলমডাল দিবা। অৰ্থাৎ কওঁতাজনৰ কেতিয়াবা কলম নোহোৱা হ'ব পাৰে, তেতিয়াহে তেওঁ দ্বিতীয়জনৰ পৰা সেই কলমডাল বিচাৰিছে বা বিচাৰিব। নক'বা, কেতিয়াও বেয়া কথা নক'বা। যদি অতীতত কৈ আহিছিলে বা বৰ্তমানত কৈ আছে কিন্তু ভৱিষ্যতত নক'বলৈ কৈছে। ঠিক তেনেকৈ গঢ়িবা, ফুৰিবা এনেধৰণৰ শব্দবিলাক বাক্যত যদি সংলগ্ন হয় সেই বাক্যশাৰী ভৱিষ্যৎকালৰ ক্ৰিয়া বুলি কোৱা হ'ব। ইয়াত কালৰ ক্ৰিয়া বুলি উল্লেখ কৰা হৈছে, কিন্তু বাক্যশাৰীত কালৰ ক্ৰিয়া যেতিয়া উল্লেখ কৰিবলৈ দিব তেতিয়া কিন্তু কাল আৰু ক্ৰিয়া দুইটা সমানে থাকিব লাগিব। তাৰপিছতে ক আৰু খ 2টা অনুশীলনী দিয়া হৈছে।
কত দিছে তলৰ বাক্য কেইশাৰী কোন কালৰ ক্ৰিয়া লিখা। 1 নম্বৰত দিছে সদায় সত্য কথা কবা। এই বাক্যশাৰী অনুজ্ঞাসূচক ভৱিষ্যতত পৰিব। অনুজ্ঞা কাৰোবাক কিবা এটা শিকনি দিয়াৰ ক্ষেত্ৰত। 2 নম্বৰত তুমি স্কুলত কিয় কাজিয়া কৰিছিলা, তাৰ মানে স্কুলত কৰিয়ে আহিলে, ঘৰত হয়তো কোনোৱে সুধিছে তুমি স্কুলত কিয় কাজিয়া কৰিছিলা। এই বাক্যশাৰী হ'ব অতীত কালৰ। 3 নম্বৰত ছোৱালীজনীয়ে ভাল গান গাইছে, তাৰ মানে ছোৱালীজনীয়ে গান গায়ে আছে, সেই কথাষাৰক বুজাইছে। সেইকাৰণে এই বাক্যশাৰী বৰ্তমান কালত পৰিব। 4 নম্বৰত দিছে তুমি কিয় অংকটো নকৰিলা, তাৰ মানে কেতিয়াবা অংকটো কৰিবলৈ দিয়া অলপ সময় হ'ল, সেইকাৰণে এই বাক্যশাৰী অতীত কালত হ'ব। খ কাষত দিয়া ক্ৰিয়াপদ মিলা বাক্যাংশৰ লগত লগ লগোৱা। ইয়াত সোঁহাতে কেইটামান ক্ৰিয়াপদ দিয়া হৈছে আৰু বাওঁহাতে কেইশাৰীমান বাক্যাংশ দিয়া হৈছে। সৎ চিন্তা কৰিবা। সদায় মানুহে ভাল চিন্তা কৰিব লাগে, সেইকাৰণে সৎ চিন্তাৰ লগত ক্ৰিয়াপদ কৰিবাটো মিলিব। নিষ্পৰ ভাৱ মচিবা। কেতিয়াও নিষ্পৰ ভাৱ মানুহে ৰাখিব নালাগে, মনৰ পৰা মচি দিব লাগে। সেই হেতুকে নিষ্পৰ ভাৱৰ লগত ক্ৰিয়াপদ মচিবা মিলিব। সজ্জনৰ লগত, ভালৰ লগত, সজ্জনৰ লগত ফুৰিবা। সদায় ভাল মানুহৰ লগত ফুৰিব লাগে। মিছা কথা নক'বা। কেতিয়াও আমি মিছা কথা ক'ব নালাগে, সেইকাৰণে মিছা কথাৰ লগত ক্ৰিয়াপদ নক'বাটোহে মিলিব। ঈশ্বৰত বিশ্বাস ৰাখিবা। সদায় আমি ঈশ্বৰত বিশ্বাস ৰাখিব লাগে, সেইকাৰণে ঈশ্বৰত বিশ্বাস বাক্যাংশৰ লগত ৰাখিবা ক্ৰিয়াপদটোহে মিলিব। সত্যক সাৰথি কৰি আগবাঢ়িবা। সদায় আমি সত্যক সাৰথি কৰিয়ে আগবাঢ়িব লাগে, সেইকাৰণে সত্যক সাৰথি কৰি বাক্যাংশৰ লগত আগবাঢ়িবা ক্ৰিয়াপদটো মিলিব। তাতে আছে সমাপিকা আৰু অসমাপিকা ক্ৰিয়া, অৰ্থাৎ ক্ৰিয়াক সাধাৰণতে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া এই দুটা ভাগত ভাগ কৰিব পৰা যায়। এতিয়া সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়ানো কাক বোলে? যি ক্ৰিয়াই বাক্য শেষ কৰা বুজায় তাক সমাপিকা ক্ৰিয়া বোলে। অৰ্থাৎ বাক্যত এনেবিলাক ক্ৰিয়া সংযুক্ত হ'ব যিবিলাক ক্ৰিয়াই একোটা বাক্যক শেষ কৰিব পাৰে। উদাহৰণ ৰূপে দিয়া হৈছে ল'ৰাটো স্কুলৰ পৰা আহিল, অৰ্থাৎ আহিলটোতে আমাৰ বাক্যশাৰী শেষ হৈছে। ছোৱালীজনীয়ে গীত গাইছে তাতেই শেষ হৈছে। ইয়াৰ পিছত অন্য বাক্য হয়তো সংলগ্ন হ'ব পাৰে, কিন্তু এই বাক্যটো ইয়াতে সমাপ্ত হৈছে। তাৰপিছতে হৈছে অসমাপিকা ক্ৰিয়া। যি ক্ৰিয়াই বাক্য শেষ কৰিব নোৱাৰে তাক অসমাপিকা ক্ৰিয়া বোলে। অৰ্থাৎ বাক্যত এনে কিছুমান ক্ৰিয়া সংযোগ কৰা থাকে বা হ'ব পাৰে যে যিবোৰ ক্ৰিয়াই কেতিয়াও বাক্য এটা সম্পূৰ্ণ কৰিব নোৱাৰে। অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত 3টা বাক্য উদাহৰণৰূপে ইয়াত দাঙি ধৰা হৈছে। ল'ৰাটো স্কুলৰ পৰা আহি খেলিবলৈ গ'ল। ছোৱালীজনীৰ গীত শুনি বৰ ভাল পালোঁ। হাত মুখ ধুই পঢ়িবলৈ আৰম্ভ কৰা। ইয়াত আহি, শুনি আৰু ধুই এইকেইটা হৈছে ক্ৰিয়া, কিন্তু এই ক্ৰিয়াকেইটাতে যদি আমি দাড়িডাল দিওঁ তেন্তে বাক্যশাৰী
কেতিয়াও সম্পূৰ্ণ নহ'ব। সেইকাৰণে আহি ক্ৰিয়াপদটোৰ পাছত সংলগ্ন হৈছে খেলিবলৈ গ'ল দুটা শব্দ। যেতিয়া দুটা শব্দ সংলগ্ন কৰা হ'ল তেতিয়াহে এই বাক্যশাৰী সমাপ্তি ঘটিছে। ঠিক তেনেকৈ ছোৱালীজনীৰ গীত শুনি তাতে আমি দাড়িডাল দিয়া হ'লে বাক্যশাৰী কেতিয়াও সম্পূৰ্ণ নহয়। বৰ ভাল পালোঁ, এই তিনিওটা শব্দ সংলগ্ন কৰাৰ পিছতহে বাক্যশাৰী সম্পূৰ্ণ হৈছে। ঠিক তেনেধৰণে হাত মুখ ধুই পাছত এনে অনুভৱ হৈ থাকিব যে কিবা এটা হয়তো আছিলে, সেইকাৰণে তাতেই দাড়িডাল নিদি পঢ়িবলৈ আৰম্ভ কৰা। এই তিনিটা শব্দ ইয়াত সংলগ্ন কৰা হ'ল আৰু কৰাৰ পাছতহে গোটেই বাক্যশাৰী সম্পূৰ্ণ হৈছে। এয়াই আছিল আজি আলোচনা কৰাৰ বিষয় ক্ৰিয়াৰ কাল।